আৰু যিসকল স্থানীয় লোক আছে তেওঁলোকেও এই যি প্ৰতিবাদী কাৰ্যসূচী সহকারী রাজ্য কার্যনির্বাহকৰ সদস্য সীমান্ত ঠাকুৰীয়া হাৰাৰ পিছত আমি কিন্তু ৰৈ যোৱা নাছিলো। আলাবৈ ইয়াৰ পৰা মাত্ৰ 3 কিলোমিটাৰ 2 কিলোমিটাৰ আগত বিভিন্ন ধৰ্মাৱলম্বী লোকে একত্ৰিত হৈ আমি এই সংগ্ৰাম অব্যাহত ৰাখিম। এই ভিৰ বাতিল নকৰা পৰ্যন্ত এই আন্দোলন চলিব। দেশতকৈ মোমাই ডাঙৰ নহয়। মুখ্যমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰ প্ৰতিবাদী সমদল ইতিমধ্যে উলিয়াইছে। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু সমানভাৱে ইয়াত যিসকল নাগৰিক সন্থা আছে আমিন গাঁৱৰ আৰু বহুকেইটা সংগঠনে ইয়াত যোগদান কৰিছে। সকলোৰে দাবী আৰু কোনো কাৰণত যাতে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব নোৱাৰে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰিব লাগিব আৰু কোনো কাৰণত অসম আৰু অসমীয়াৰ স্বাৰ্থ যাতে বিঘ্নিত নহয় তাৰ বাবে তেওঁলোকে দাবী জনাই আহিছে। তেওঁলোকে বলবৎ কৰিব নোৱাৰে তাৰ বাবে দাবী তুলিছে আৰু কামৰূপ জিলা গ্ৰাম্য উপায়ুক্তক ইয়াৰ পৰা সমদল কৰি বৃহৎ প্ৰতিবাদী সমদলেৰে গৈ কামৰূপ জিলা গ্ৰাম্য উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিব যাতে অসম আৰু অসমীয়াৰ স্বাৰ্থত